आग से पंगा मत लो, केपी ओली शेख हासिना को याद करो। বাংলাদেশ নেপালতকৈ ভয়ংকৰ পৰিস্থিতিৰ দিশে ভাৰত। ছাত্ৰৰ ক্ষোভৰ জুয়ে নিশাই কৰি দিব বিজেপি। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গতি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, প্ৰধানমন্ত্ৰী মোদীয়ে ভাবিছিল যে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ডিভাইড এণ্ড ৰুলৰ নীতিৰ কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা চিন্তা কৰি মোদী চৰকাৰৰ প্ৰতিটো মিথ্যাচাৰক আগ কৰি নোচোৱাকৈ সমৰ্থনেই কৰে। সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ লালকিল্লাৰ পৰা লঞ্চ কৰিলে দুটা নতুন শব্দ, দিমাগী নক্সাল। हथियारी नक्सल तो गए, लेकिन दिमागी नक्सल, ये दिमागी नक्सल मौके की तलाश में है। মাত্ৰ এই দুটা শব্দ প্ৰধানমন্ত্ৰীৰ মুখত উচ্চাৰিত হোৱাৰ লগে লগে দেশৰ জেন জিৰ পৰা জেন আলফালৈকে মোদীৰ আৰু তেওঁৰ চৰকাৰৰ কুণ্ডলীত খুলি দিলে। এই দিমাগী নক্সাল শব্দটোৰ জৰিয়তে দেশৰ জনতাই মোদী চৰকাৰক মুকলিকৈ ধজ্জা উৰুৱাই দিলে। প্ৰধানমন্ত্ৰীৰ এই ভাষণৰ পাছত যেন ছচিয়েল মিডিয়াত দেশৰ খবৰ আৰু বিষয়সমূহৰ প্ৰবল বান আহি পৰিল। য'ত আগতে দেশৰ যুৱ জেন জিয়ে নিজৰ অধিকাৰৰ মাত উচ্চ স্বৰে উত্থাপন কৰি আছিল, তাত এতিয়া জেন আলফাই চাৰিওফালৰ পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰি দিলে। যিফালেই চাওক সেইফালৰ পৰাই বিৰুদ্ধাচৰণৰ আৱাজ গুঞ্জৰিত হ'বলৈ ধৰিছে। প্ৰিয় দৰ্শক, এইটো কম আছিল নেকি যে কক্ৰজ জনতা পাৰ্টীৰ সন্তাসৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজে নিজৰ ভৰিত কুঠাৰ মাৰি দেশত আৰু এটা প্ৰবল প্ৰতিবাদী পাৰ্টীৰ সৃষ্টি কৰাই দিলে। আৰু সেই পাৰ্টীটো হৈছে দিমাগী নক্সাল পাৰ্টী, হয় DNJP। CJPৰ পাছত এতিয়া বজাৰত নতুন পাৰ্টীৰ আগমন ঘটিল। এই একাউণ্টটো বনোৱাৰ লগে লগে লাখ লাখ সংখ্যাত মানুহে ইয়াৰ সৈতে যোগদান আৰম্ভ কৰি দিলে। দেশৰ যুৱক যুৱতীৰ খং আৰু মোদী চৰকাৰৰ প্ৰতি হতাশাৰ স্তৰ ইয়াৰ পৰাই বুজিব পাৰি যে মাত্ৰ 5 দিনৰ ভিতৰতে এই একাউণ্টৰ সৈতে 6 লাখতকৈ অধিক মানুহ জড়িত হৈ পৰিল। একাউণ্টটো এনেদৰে সজোৱা হৈছে যে ফাউণ্ডাৰত লিখা আছে এ দিমাগী ইণ্ডিয়া আৰু ফাউণ্ডাৰত লিখা আছে 56 ইঞ্চিৰ বান্দৰৰ ইমজিৰ সৈতে। আৰু একেবাৰে ওপৰৰ শাৰীত আপোনালোকে দেখা পাব থিংক ৰিচাৰ্চ ৰেজিষ্ট। এই একাউণ্টটো কোনে বনালে, কিয় বনালে? ইয়াৰ সৈতে জনতাৰ কোনো সম্পৰ্ক নাই, যুৱক যুৱতীৰ কোনো আগ্ৰহ নাই, কাৰণ মূল বিষয় হৈছে প্ৰতিবাদ কৰাৰ যি ভুল হৈ আছে তাৰ বিৰুদ্ধে কথা কোৱা। গতিকে CJPৰ দৰে দিমাগী নক্সাল পাৰ্টীৰো এটা সহজ সৰল প্ৰতীক আছে। ভাবক, গৱেষণা কৰক আৰু দাবী কৰক। ইয়াত কোনো ধৰণৰ কোনো ভুল কাৰ্যকলাপ বা ভুল চিন্তাৰ উল্লেখ বা বক্তব্য দিয়া হোৱা নাই, যিটো সন্দেহৰ পৰিসৰৰ ভিতৰত আহে। সেয়েহে সেইসকল দেশৰ যুৱক জেন ই আৰু জেন আলফা এতিয়া নিজৰ অধিকাৰৰ যুঁজ যুঁজিবলৈ খোলা ময়দানত নামি পৰিছে। যাৰ কাৰণ আগতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আছিল আৰু এতিয়া নিজেই দেশৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ নৰেন্দ্ৰ মোদী। প্ৰিয় দৰ্শক, এতিয়া চাওক, 56 ইঞ্চিৰ দাবী কৰা প্ৰধানমন্ত্ৰী মহোদয়ৰ সকলো দাবী এতিয়া শেষ হৈ গৈছে। প্ৰধানমন্ত্ৰী মহোদয়ৰ মিছা ভণ্ডামিৰ ওপৰত কৰা আড়ম্বৰপূৰ্ণ ৰাজনীতি এতিয়া বহু পাছ পৰি গৈছে। কাৰণ ইতিহাস সাক্ষী যে জনতাৰ প্ৰচণ্ড ক্ষোভ, জন আন্দোলন আৰু আভ্যন্তৰীণ সংগ্ৰামৰ সন্মুখত প্ৰতিটো স্বৈৰাজতন্ত্ৰৰ অন্ত এদিন নহয় এদিন নিশ্চয় হয়। কাৰণ যেতিয়া দমন আৰু ভয়ৰ সীমা পাৰ হৈ যায়, তেতিয়া সমাজৰ ঐক্যই ক্ষমতাৰ অহংকাৰ ধ্বংস কৰি দিয়ে।
আৰু দেশত যুৱ জেন জি আৰু জেন আলফাৰ বিপ্লৱে কৈছে যে আপোনাৰ বেয়া দিন আৰম্ভ হৈ গৈছে। মিষ্টাৰ প্ৰাইম মিনিষ্টাৰ, চাওক, এই দেশৰ ভৱিষ্যত প্ৰজন্মই আজি গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ৰাজপথত নামি যুঁজ কৰিছে। কাৰণ গণতন্ত্ৰ আৰু সংবিধান যদি সুৰক্ষিত হৈ থাকে তেন্তেহে জনতাৰ অধিকাৰসমূহ সুৰক্ষিত হৈ থাকিব, তেওঁলোকৰ অস্তিত্ব জীয়াই থাকিব। কিন্তু চাওক, ইয়াৰ ব্যৱস্থাও মোদী চৰকাৰে আগতেই কৰি থৈছে। আচলতে খবৰ হৈছে যে মেটাই চৰকাৰী নিৰ্দেশত কণ্টেণ্ট আঁতৰাবলৈ নিজৰ API সহযোগ পৰ্টেলৰ সৈতে সংযোগ কৰি লৈ দিছে, অৰ্থাৎ আপোনালোকৰ নিৰীক্ষণৰ বাবে এটা নতুন দিশ এৰি দিছে। ইয়াৰ পাছত প্ৰতিটো ছেকেণ্ডতে আপোনালোকৰ পোষ্ট ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰাৰ নিৰ্দেশ দিয়া হৈ আছে, যাৰ উমান কোনো এজনৰো নাই। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ হাতত পৰা তথ্য অনুসৰি এই বছৰৰ মাৰ্চৰ পৰা জুলাই মাহৰ মাজৰ সময়ছোৱালৈকে ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউবক অনলাইন কণ্টেণ্ট নিষিদ্ধ কৰিবলৈ চৰকাৰ আৰু ইয়াৰ এজেন্সিসমূহৰ ফালৰ পৰা পঠিওৱা নিৰ্দেশ দ্ৰুতগতিত বৃদ্ধি হৈছে। এই নিৰ্দেশসমূহৰ অধীনত ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত পোষ্ট, ভিডিঅ' আৰু একাউণ্ট ব্লক কৰাৰ নিৰ্দেশো দিয়া হৈছে। আৰু বহুতো মানুহক আপোনালোকে এই কথা কোৱা শুনিছে যে কোনো কাৰণ নোহোৱাকৈ, কোনো আগতীয়া জাননী নিদিয়াকৈ তেওঁলোকৰ একাউণ্ট ডিলিট কৰি দিয়া হৈছে। অতি বৃহৎ সংখ্যক বহুতো ইনফ্লুৱেঞ্চাৰৰ সৈতেও এনেকুৱা হৈছে। বহুতো মানুহে ৰাজনীতিবিদসকলেও এই কথা উল্লেখ কৰিছে যে তেওঁলোকৰ পোষ্ট আদি আঁতৰাই দিয়া হৈছে। আৰু যিহেতু এতিয়া অলপতে দিল্লীৰ যন্তৰ মন্তৰত পেপাৰ লিকৰ বিষয়ে যি ডাঙৰ প্ৰতিবাদ হৈছিল, তাৰ সকলো ভিডিঅ' ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে, যিটো আন্তঃৰাষ্ট্ৰীয় মিডিয়াতো প্ৰচাৰ হৈছিল, আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকততো সবিশেষ প্ৰচাৰ হৈছিল। সেয়েহে হয়তো মোদী চৰকাৰ হিৰণত হৈ শিক্ষামন্ত্ৰীৰ পদত্যাগ ল'বলগীয়া হৈছিল, ইচ্ছা নথকা স্বত্বেও। এই আন্দোলনে মোদী চৰকাৰৰ বিৰুদ্ধে জেন জিৰ আটাইতকৈ প্ৰভাৱশালী আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিলে, যিটো ইতিহাসত স্মৰণীয় হৈ থাকিব। এই আন্দোলনৰ ভিডিঅ'বোৰো আটাইতকৈ প্ৰভাৱশালী ৰূপত চোৱা হৈছিল, যিয়ে মোদী চৰকাৰৰ স্বৰূপ উদঙাই দিয়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু ইয়াকো এটা কাৰণ বুলি ধৰিব পাৰি যে এই ভিডিঅ'বোৰ আৰু জেন জিৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখি মোদী চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ লোৱা হৈছে, অৰ্থাৎ ছচিয়েল মিডিয়াত কঠোৰতা বৃদ্ধি কৰা হৈছে। প্ৰিয় দৰ্শক, আপোনাক জনাও যে ভাৰতত প্ৰতিদিনে গড় হিচাপত 1 কোটিৰ পৰা 10 কোটি কণ্টেণ্ট ছচিয়েল মিডিয়াত পোষ্ট কৰা হয়। ইনষ্টাগ্ৰাম এটা এনেকুৱা জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফৰ্ম যিটো সকলো বয়সৰ মানুহে আগ্ৰহেৰে ব্যৱহাৰ কৰে। আৰু যদি জেন জিৰ কথা কোৱা হয় তেন্তে ইনষ্টাগ্ৰাম যুৱক যুৱতীৰ প্ৰথম পছন্দ, য'ত সৃষ্টিশীলতাক কেৱল উৎসাহিত কৰাই নহয়, ইয়াৰ সন্মানো কৰা হয়। আৰু এইটোৱে কাৰণ আছিল যে দিল্লীত জেন জিৰ আন্দোলনৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই ইনষ্টাগ্ৰামত ৰীল বনাই যুৱক যুৱতীসকলক আকৰ্ষিত কৰা দেখা গ'ল, তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰা দেখা গ'ল। थैंक यू फ्रेंड्स। कल देर रात आपसे मिलने का मौका मिल गया है। फ्रेंड्स, मैं जानता हूं कि पेपर लीक ये कोई मामूली विषय नहीं। फ्रेंड्स, विद्यार्थियों के भविष्य के लिए যি নহওক, এতিয়া মোদী চৰকাৰে যিটো কথালৈ ভয় খাই নতুন নতুন কৌশল গ্ৰহণ কৰিছে, সেইটোৱে কিমানেই নিজকে উন্মোচন কৰাৰ কাম কৰি গৈছে। সেয়া দিমাগী নক্সালৰ সৃষ্টি কৰাই হওক বা ছচিয়েল মিডিয়াত কঠোৰতা আৰোপ কৰাই হওক, মোদী চৰকাৰ এতিয়া চাৰিওফালৰ পৰা বিপদত পৰিছে। ইয়াৰ পৰিণাম কি হ'ব সেয়া আগন্তুক সময়তহে জানিব পৰা যাব। কিন্তু ইমানখিনি নিশ্চয় ক'ব পাৰি যে মোদীৰ উল্টি গিনতি হয়তো ইয়াৰ পৰাই আৰম্ভ হৈ গৈছে। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত নিজৰ মতামত নিৰ্ভয়ে লিখিব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰেই প্লেটফৰ্ম, য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইছাৰাত চলা গোলাম নহয়। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।